welcome to my another vlog. So guys, কালি আপোনালোকে জোৰোণৰ ভিডিঅ' চালে চাগে. So আজি আমি গৈ আছো বিয়ালৈ আৰু ৰাতিপুৱাৰ আউটফিট হ'ল মোৰ এইযোৰ আৰু এতিয়া মই চুলিত অলপ হিট দিম. So guys, মই ৰেডি হ'লো. ব্লেক ড্ৰেছ আজি ফাৰ্ষ্ট মোৰ হেয়াৰ ষ্টাইলটো তেনেকুৱা. So এইটো মোৰ আউটফিট চাওক আছে মানে আমি পুৰণা ঘৰত থাকোঁ আৰু খুৰীমাতে ইয়াতে আছিলে আগতে. ইয়াৰ পৰা তালৈ গৈছে. আমি এতিয়া পুৰণা ঘৰৰ পৰা নতুন ঘৰলৈ গৈ আছোঁ. So guys, আমি গোটেই গাৰ্লছ গেংটো টমটমত গৈ আছোঁ. খুৰাৰ টমটমত চাব ৰ'ব মই দেখাই আছোঁ. এইফালে আমি তিনিটা গৈছোঁ. এইটো তলত এইফালে তিনিটা. মই মাহঁতৰ লগত যোৱা কথা আছিলে কিন্তু নগ'লোঁ ৰ'দৰ কাৰণে. আৰু ঘৰৰ টমটম গৈছে যেতিয়া আৰু ন. So guys, আমি বিয়া মণ্ডপ আহি পালোঁ. আৰু এইফালে কইনা বহি আছে চাব. অলপ পিছত পানী তুলিব যাব. এইফালে কইনা. এইটো চাওক সৰু মামী, এইটো চাওক ডাঙৰ মামী. অলপ পিছত পানী তুলিব যাব. So guys, এতিয়া কললৈ পানী তুলিব যায় নদীত. ভিডিঅ' মানে তাহাঁতে সেৱা কৰি আছে. ভিডিঅ' আহিছে, সেৱা কৰি আছে. গাইজ মামীহঁতক এয়া কলহলে হাতত এতিয়া পানী তুলিব যায় পামৰ নদীলৈকে. কিন্তু আমি যাব নোৱাৰোঁ. কিন্তু গাইজ মানে আমি নাযাওঁ আৰু ছোৱালীকেইটা আমাক যাব মনা কৰিছে. তাহঁতে যাব আৰু এইখিনি দেখাই দিছোঁ. আৰু গ'লে ভাল আছিলে, আপোনালোকক ভালকৈ দেখাব পাৰিলোঁ হয় কিন্তু নালাগে বুলি কৈছে কাৰণে নাযাওঁ. এইফালে মাহঁত খুৰীহঁত চাওক. ঠিক আছে তাহঁতে গ'ল. গাই চাওক পানী তুলিব. দেখালোঁ, এতিয়া ভিতৰখিনি দেখাব আহক. সেইফালে চাওক কইনা বহি আছে. চ' গাইজ তাহঁতে পানী তুলি আহিলে.
Guys, আন্ধাৰ হৈছে দেই আকৌ কথা এইটো মায়াক এইটো আমাৰ মা এইটো মা আৰু লাহে লাহে ৰৌ লাগি চাওঁ দিন দুপৰতে মই জোন দেখা পাওঁ গাইজ পুতলাৰ কান্দি কান্দি অৱস্থা নোহোৱা হৈছে চ' গাইজ এতিয়া আমাৰ কইনাক নোৱাব আনিলে এইজন তাইৰ দেউতাক গাইজ এইজন তাইৰ খুৰাক গাইজ এয়া চাওক কইনা গা পা ধোৱা পেলাই নোৱাই পেলাই আমি ভাত চাত খালোঁ এতিয়া আমি ঘৰ যাম তাৰপিছত ইয়াৰ সন্ধিয়া কাৰণে লেহেংগা চেহেংগা পিন্ধি ৰেডি হ'ম এতিয়া তাই এনেকৈ বহিছে এতিয়া তাইৰো মেকআপ আৰ্টিষ্ট আহিব চ' হেল্ল' গাইজ চাওক মই ঘামি গৈছোঁ আৰু এইফালে আমাৰ কইনা চাওক এইফালে ধুনু পেহী আছে এইফালে মামুহঁত বহি আছে Itu dulu peise, itu dulu peise. কইনা 3 hours later. So guys, চাওক সন্ধিয়াৰ লুকটো আমি
সন্ধিয়া আহিলোঁ মানে মেকআপ চেকআপ কৰি আহিলোঁ মেকআপৰ ভিডিঅ' কৰা দেখুওৱা নহ'ল আপোনালোকক মেকআপ আৰ্টিষ্টে মেকআপ কৰালে আৰু এতিয়া আমি বিয়া আহিলোঁ অকলে গান আছে চ' আহক বিয়া চাওক গাইজ আমাৰ কইনা চাওক গাইজ কইনাৰ ভণ্টীয়েকক চাওক আৰু এইফালে বিয়া গাইজ আমাৰ বাক চাওক ভাই পুৰা বাবা বুলি গমেই নাপায় চাওক ইফালে ইফালে যদি লাগে ভাল অ' বাইদেউ ফটো ফটো অ' দাদা অ' চাইড হৈ দিয়া চাইডৰ পৰা দিয়া চ' গাইজ ঘামি চামি একেবাৰে নাইকিয়া হৈ গৈছোঁ আৰু আমি এতিয়া পেণ্ডেলৰ বাহিৰত আছোঁ দাদাহঁত আহিছে মানে দাদাহঁতে এতিয়া যাব আৰু এইফালে মই চাওঁ একেবাৰে ঘামি চামি নোহোৱা হৈ গৈছোঁ আহিলেছোঁ খুলি যাব এতিয়া এইফালে দাদাহঁত ভাই কইনাৰ ভনীয়েকক কইনা কইনা লগাইছে আপুনি ইমেজিন কৰক এইটো কইনা ভনীয়েক চাওক গাইজ এয়া মা এয়া বা বাই ভাই মোতকেও হট লাগিছে বাক আজি কিউটো লাগিছে হটো লাগিছে গাইজ আমি বহি আছোঁ চাওক এতিয়া মানুহ আহি আছে লাহে লাহেকৈ আৰু অলপ পিছত আমাৰ পাৰফৰ্মেঞ্চ হ'ব মানে আমি ইয়াত নাচিম গাইজ ৰাতি 9:30 হ'ল আমি ইয়াতে বহি আছোঁ মানুহ নাই তেনেকৈ এতিয়া ইয়াত বামুণ আহিলে তাহাঁতো আহিব 10:30 মানত আহিব 11 বজাত আহিব এইফালে মিন্ময় দাদা হাই বৈয়া হাই এইফালে মিন্ময় দাদা আৰু এইফালে মামুহঁত ব্লগটো চাই থাকক ভাল হ'লে লাইক কৰিব চ' গাইজ দৰা আহিলে এইখন বৰৰ গাড়ী মানুহ চাওক একবাৰ বৰৰ গাড়ী চব দৰা অহাৰ পিছত দেখাম কাৰণ এতিয়া ভৰি দিব লাগে আৰু চাউল ছিটিয়াব লাগে চ' দৰা অহাৰ পিছত একেবাৰে মণ্ডপত দেখাম আপোনালোকক গাইজ এইটো কইনাৰ খুৰাক ভিডিঅ' বনাই
So guys, our biya complete আজি finally. Guys, চাওক এফালে কোমোৰাকে আৰু পিন্ধি নাচি আছে। বাইদেউ গাইজ আঙুঠি লুকুৱা খেল হৈ আছে মানে ল'ৰা কইনাৰ মাজত। এখন আকৌ কিছু শুন আকৌ পইচা এই সুবিধা
Ella